নমস্কাৰ অসমবাসীৰে স্বাগতম জনাইছোঁ আমাৰ নিউজ এডিটৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নিতৌ ৰাজনীতিৰ পৰা আদি কৰি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাবলৈ বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে নিম্ন আৰ্হতাৰ পদৰ চাকৰিত আবেদন কৰিব নালাগে। উচ্চ শিক্ষিত প্ৰাৰ্থীত তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি দিয়াটো গ্ৰহণযোগ্য নহয়। নিৰ্ধাৰিত আৰ্হতা সম্পন্ন প্ৰাৰ্থীকহে চৰকাৰী চাকৰি প্ৰদান কৰক। 10ম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চাকৰি উচ্চ শিক্ষিত লোকক দিব নালাগে। যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি উচ্চ শিক্ষিত লোকক চাকৰি দিব নালাগে। ন্যায়াধী চাহানুদ্দিন আমানুল্লাহ আৰু আৰ মহাদেৱন বিচাৰপীঠৰ এই ৰায়দান। নিৰ্ধাৰিত আৰ্হতা অনুসৰি সকলো যোগ্য প্ৰাৰ্থীৰ বাবে পদ ঘোষণা কৰক। উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰা প্ৰাৰ্থীক চাকৰিৰ পৰা বঞ্চিত কৰিব নালাগে। শিক্ষিত প্ৰাৰ্থীৰ বাবে নিম্ন আৰ্হতা সম্পন্ন প্ৰাৰ্থী বঞ্চিত হ'ব নালাগে। যোগ্য প্ৰাৰ্থীক চৰকাৰী চাকৰি প্ৰদান লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে নিম্ন আৰ্হতাৰ পদৰ চাকৰিত আবেদন কৰিব নালাগে। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। ৰাজ্যত পুনৰ চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কুকৰ্ম কৰি আৰক্ষীৰ জালত 4 অভিযুক্ত গ্ৰেপ্তাৰ। বজালীৰ হকাৰটোপ গাঁৱৰ জিতুমণি ৰায়, পুঠিমাৰী গাঁৱৰ ৰঞ্জন দাস, বিহাৰৰ আদিত্য তিৱাৰী আৰু ৰাহুল কুমাৰকো গ্ৰেপ্তাৰ আৰক্ষীৰ। দীৰ্ঘদিন ধৰি বহিৰাজ্যৰ চক্ৰৰ সৈতে চাইবাৰ অপৰাধত জড়িত থকা অভিযোগ। বহু লোকৰ ধন CSPৰ জৰিয়তে হৰকাইছিল অভিযুক্ত কেইটাই। বজালী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেইটাক। অভিযানত জব্দ বহু লোকৰ বেংক একাউণ্ট নম্বৰ, ATM কাৰ্ড, বহু নথিপত্ৰ। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা। হিন্দু বুলি পৰিচয় দি হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক হাসমত আলীৰ। নিজকে সুমিত কুমাৰ বুলি পৰিচয় দি হিন্দু যুৱতীক দিছিল বিয়াৰ প্ৰলোভন। ঘটনা পোহৰলৈ অহাৰ পাছতে লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী যুৱতীগৰাকীৰ। গোচৰৰ ভিত্তিত আৰক্ষীয়ে দিৰজু চাপৰিৰ পৰা আটক কৰে হাসমত আলীক। আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰা হাসমত আলীৰ ভাগে বাও বৰি। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। নিহাৰ আন্দাৰত BJP নেতাৰ গুণ্ডাগিৰি। ঘৰত অকলে থকা মহিলাক প্ৰাণে মৰাৰ বাবুকি BJP নেতাৰ। অশ্লীল শব্দ প্ৰয়োগ কৰি বাবুকি প্ৰাণে মৰাৰ BJP নেতা তথা বুথ সভাপতি তক্ষজ্যোতি দাসৰ গুণ্ডাগিৰি। নিহা BJPৰ নেতা তক্ষজ্যোতিৰ কাণ্ড উত্তপ্ত পৰিস্থিতি। তক্ষজ্যোতি দাস বিহালী সমষ্টিৰ BJPৰ বুথ সভাপতি। ইতিমধ্যে বিহালী থানাত তক্ষজ্যোতিৰ বিৰুদ্ধে দাখিল এজাহাৰ। নিহাৰ আন্দাৰত BJP নেতাৰ গুণ্ডাগিৰি। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। বেদখলকাৰীৰ মিয়াৰ আকৌ ভয়ংকৰ কাণ্ড অসমত। খিলঞ্জীয়াৰ মাটি দখল কৰি মিয়াই তহিলং কৰিলে কৃষিভূমি। এফালৰ পৰা কাটি তহিলং লাও, কোমোৰা, জলকীয়াৰ খেতি। 7 লাখ টকাৰ কৃষিভূমি নিহাটোৰ ভিতৰতেই নষ্ট কৰিলে মিয়াই। মংগলদৈত মিয়াৰ এই জঘন্য কাণ্ড। ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকে দাখিল কৰিছে এজাহাৰ। বেদখলকাৰী মিয়াৰ আকৌ ভয়ংকৰ কাণ্ড অসমত। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। আহি গ'ল PMAY 2.0। ৰাজ্যত 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকীঘৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই লাভ কৰিব পাৰিব চৰকাৰী পকীঘৰ। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে ভাল খবৰ। জনাবলৈ বিচাৰিছোঁ ইয়াৰ পৰৱৰ্তী খবৰ। ফল মূল শাক পাচলিৰ ব্যৱসায়ী সাৱধান। বজাৰে বজাৰে চলিছে অভিযান। ফল মূল শাক পাচলিত বুলতো ব্যৱহাৰ নকৰিব ৰাসায়নিক দ্ৰব্য। ৰাসায়নিক দ্ৰব্য মিহলোৱা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে একশ্যনত প্ৰশাসন। ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি
পকুয়া ফল-মূল বিনষ্ট কৰে খাদ্য সুৰক্ষা বিভাগে। জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলা ব্যৱসায়ীক কঠোৰ নিৰ্দেশ। তন্নকৈ গুদাম বজাৰৰ ফল-মূলসমূহ পৰীক্ষা কৰিছে খাদ্য সুৰক্ষা বিভাগে। দবকাৰ ফল-মূল আৰু শাক-পাচলি বজাৰত অভিযান খাদ্য সুৰক্ষা বিভাগৰ। হোজাই জিলা আয়ুক্তৰ নিৰ্দেশত চলিছে এই অভিযান। ফল-মূল শাক-পাচলিৰ ব্যৱসায়ীসকল সাৱধান। ফল-মূল শাক-পাচলিত বুলতো ব্যৱহাৰ নকৰিব ৰাসায়নিক দ্ৰব্য। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে নৰেন্দ্ৰ মোদী। 10 জুনত নৰেন্দ্ৰ মোদীয়ে ৰচিব নতুন ইতিহাস। দীৰ্ঘ সময় ধৰি প্ৰধানমন্ত্ৰীৰ আসনত বহা নেতা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। দীঘলীয়া কাৰ্যকালেৰে নেহৰুৰ অভিলেখ ভংগ কৰিব নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ এই দুই প্ৰভাৱশালী নেতাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালক লৈ দেশজুৰি চৰ্চা। দিন হিচাপত পণ্ডিত জৱাহৰলাল নেহৰুৱে 4397 দিন ধৰি আছিল প্ৰধানমন্ত্ৰীৰ আসনত। 10 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালে অতিক্ৰম কৰিব এই সময়। মাত্ৰ 3 দিনৰ পিছত মোদীৰ কাৰ্যকাল হ'ব 4398 দিন। নতুন অভিলেখেৰে ভাৰতৰ সংসদীয় ইতিহাস প্ৰধানমন্ত্ৰী মোদীয়ে পাব সুকীয়া স্থান। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। বাংলাদেশীৰ বিৰুদ্ধে অভিযানৰ মাজতে অসমত বাংলাদেশীৰ উপদ্ৰৱ। একেলগে আৰক্ষীৰ জালত 3 সন্দেহযুক্ত বাংলাদেশী। বজালিৰ পাঠশালা 2 নং ৱাৰ্ডত নিহা উত্তেজনা পৰিস্থিতি। স্থানীয় ৰাইজে খেদি ধৰিলেও 3 সন্দেহযুক্ত বাংলাদেশী। ধুবুৰীৰ পৰা কাঠ মিস্ত্ৰীৰ কাম কৰিবলৈ অহাৰ স্বীকাৰোক্তি। জালত আলী হুছেইন, ইউছুফ শেখ আৰু বিল্লাল শেখ। এই 3 সন্দেহজনক বাংলাদেশীক নিজৰ জিম্মাত লৈ পাঠশালা আৰক্ষীয়ে। বাংলাদেশীৰ বিৰুদ্ধে অভিযানৰ মাজতে অসমত বাংলাদেশীৰ উপদ্ৰৱ। একেলগে আৰক্ষীৰ জালত 3 সন্দেহযুক্ত বাংলাদেশী। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কৰিলে ভয়ংকৰ মন্তব্য। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ। চৰকাৰ গঠন কৰিয়েই বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ভিতৰত এতিয়া এটাই সংস্কৃতি আছে। বিজেপিৰ একমাত্ৰ সংস্কৃতি হৈছে ক্ষমতা। কিন্তু ক্ষমতা লৈ একো কাম নকৰে বিজেপিয়ে। ক্ষমতা আছে কিন্তু বিজেপিৰ কোনো নীতি নাই। বিফলতাৰ নমুনা দেখুৱাই আছে বিজেপিয়ে। বিজেপিৰ ভিতৰ চৰতে এতিয়া শীতল যুদ্ধ আৰম্ভ হৈছে। বিজেপি জয়ৰ আঁৰত আছে বৈধ আৰু অবৈধ ৰাস্তা। ক্ষমতা পাবলৈ বহু অবৈধ ৰাস্তা লৈছিল বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত গৌৰৱ গগৈ। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ। চৰকাৰ গঠন কৰিয়েই বিফল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। দৰমহা 6000 কিন্তু বাসগৃহত কোটি টকা জব্দ। অভিযন্তাৰ বাসগৃহত টকাৰ পাহাৰ। 1-2 লাখ নহয়, নগদ 2 কোটি টকা জব্দ কৰিলে দুৰ্নীতি নিবাৰকে। পূৰ্বেও ঘুষ লৈ হাতে লোটে গ্ৰেপ্তাৰ হৈছিল বৈকুণ্ঠ নাথ বেহেৰা। বেংকৰ লকাৰৰ পৰাও জব্দ বুজন পৰিমাণৰ ধন। উৰিষ্যাত দুৰ্নীতি নিবাৰকৰ জালত বৈকুণ্ঠ নাথ বেহেৰা। দৰমহা 6000 কিন্তু বাসগৃহত কোটি টকা জব্দ। অভিযন্তাৰ বাসগৃহত টকাৰ পাহাৰ। 1-2 লাখ নহয়, নগদ 2 কোটি টকা জব্দ কৰিলে দুৰ্নীতি নিবাৰকে। তো অসমবাসী ৰাইজে এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আহিছে তেন্তে নিতৌ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।